নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। যোৱা কেইদিন ধৰি মানে মই ভিডিঅ' দিব পৰা নাই, আপলোড দিব পৰা নাই, সেইবাবে মানে আজি অলপ ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ। তো আজি ঘৰত বহি আছোঁ আৰু ধানটো পাহাৰা দি আছোঁ। আপোনালোকে চাওক, ধান পাহাৰা দি আছোঁ যাতে মুৰ্গীহঁতে যাতে খাব নোৱাৰে। ঘৰত ধান শুকাই শুকাই মানে আমনি লাগি গ'ল, সেইবাবে ঘৰৰ পৰা মাত্ৰ ওলাই আহিলোঁ। ৰাজকুমাৰ দা আছে মোৰ লগত আৰু কি কয় পাৰ্টি কৰিব বোলে, সেইবাবে ওলাই আহিলোঁ। এতিয়া মানে অলপ মানে খালি নিজৰা চাব যাম আমি। আমাৰ ৰাজকুমাৰ দাই আগত গৈ আছে, চাই লওক। কিবা কাটাৰি লৈ আছে, কেক কাটিবি নেকি? এইটা কেক, এইটা চাইকেলত লৈছোঁ কেক। বৰ্তমান চাইকেলবিলাক ইয়াতে ৰাখি দিলোঁ আৰু এতিয়া আগলৈ যাম, যাই পেলাই নিজৰা আপোনালোকক দেখাই দি আছোঁ। আৰু আপোনালোকে যে দেখা পাই আছে গছবিলাক চব ৰবাৰ বাগান দেই, এইগিলা চব ৰবাৰ বাগান হয়। এইটো চাওক, ৰবাৰ কাটি কাটি এনেকৈ কৰি কাটি দিলে ৰবাৰ ওলাই যায়। এইটো চাওক ৰবাৰ। বহাগত আহি পালো আমাৰ গাঁৱৰ নিজৰাত এনে বেছি পানী নাই, সেইবাবে অলপমান ঘূৰিবলৈ আহিছোঁ। আৰু এই ভাইটিহঁতে কিবা কেকৰা তুলি আছে, চাওক কেনেকুৱা কৰি কেকৰা তুলি আছে, পাথৰটো উঠাই উঠাই। এই ভাইটিজনে কেকৰা তুলিছে, এইটো চাওক কেনেকুৱা কেকৰা। এতিয়া নিজৰত আহি পেলাই ভাল লাগিছে, কিন্তু আৰু আমাৰ আৰু ওপৰত যাব লাগিব। এটা ডাঙৰ পাথৰ আছে সেই তাৰমানে তাতে যাইহে আমি অলপ এনজয় এটা কৰিম। আৰু ৰাজকুমাৰ দা, এই যে মামা, এইটো চাওক কেকৰা তুলি আছে। এইটো বেছি সৰু আৰু ডাঙৰ ডাঙৰ আছে। কিবা কবি নেকি? নকম আমি, হা নকম নকবি, কবা লাগিয়া নাই মোৰ, কবা লাগিয়া নাই। আমি কেকৰা ধৰি আছো। এয়া মাত্ৰ দুটা পালো আৰু ধৰিম, বহুত ভাল লাগিব। এয়া কেকৰা। হয় হয়, তেন্তে বলক আৰু ওপৰত। এয়া আকৌ এটা পালো। গেল। তো ফাইনেলি আমাৰ আহিব লগা জেগাটোত আহি পালো। আৰু এতিয়া আপোনালোকে চাব পাৰিব, সেইটো চাওক ডাঙৰ শিল, দুই ওচৰতে মস্তি কৰি আছে। আৰু ইয়াতে চাওক আপোনালোকে কেনেকা কৰি, বাৰে কি মজা লাগছে কৰা। আমি এইটো জমা কৰছো। ঘৰত থাকি ধানৰ পহৰা দি মানে আমনি লাগি গৈছিল, কিন্তু ইয়াতে আহি পেলাই মানে বহুত ভাল লাগিছে। মনটো মানে একদম ফ্ৰেছ লাগি আছে এনেকুৱা কৰি। তো এতিয়া নামি আছোঁ তলত লাহে লাহে কৰি। আৰু এতিয়া যিটো কেকৰাটো তোলা হৈছিল, আমাৰ কেকৰাটো এতিয়া বনাই পেলাই খাই পেলাইহে যাম ঘৰত। বৰ্তমান আমাৰ জুই জ্বলি গৈছে আৰু কেকৰাবিলাক ইয়াতে জ্বলাই আছে। তো এতিয়া খাম আমি অলপ পিছত। এতিয়া কেকৰাটো জ্বলাই পেলাই এইটো চাওক এনেকুৱা কৰি বনাই দিছে। তো এনেকুৱা হৈছে, পকিছে। তো এতিয়া খাম, এইটো মই মজা লাগে। খাই মানে পুৰা একেবাৰে কি আৰু কম, ভাষাই নাই আৰু ক'বলৈ কাৰণে। এইটো কেক হয় আৰু আচাৰ। আমাৰ ৰাজকুমাৰ দাৰ বাৰ্থডে বোলে, সেইটো পাৰ্টি কৰি আছো। এইটো দেখাই দে, এইটো হৈছে বক্স আনি একেবাৰে গান বজাই একেবাৰে পুৰা পাৰ্টি কৰি আছো। কেনেকুৱা লাগিছে? মজা লাগিছে ন? ৰাজকুমাৰ দা আৰু যে মোৰ মামাহঁতে গৈ আছে। আৰু এতিয়া আমাৰ খোৱা বোৱাটো হৈ গ'ল, ৰাতিও হ'ব ধৰিছে। তো এতিয়া আমাৰ যোৱাৰ সময় হৈ গ'ল, ঘৰতো যাব লাগে। তো সেইবাবে এতিয়া গৈ আছোঁ।
তো ফ্ৰেণ্ডছ যদিহে আপোনালোকে ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো এতিয়া বাই বাই